চলিব বন্ধন কর্মী পেটে মারা বাতা না চলিব হুনার মুজাফফর বিজেপি সরকার কো বন্ধন কর্মী ছাঁটাই করা না চলিব বন্ধন কর্মী ছাঁটাই করা না চলিব আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য দাঙি ধৰিছোঁ। আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱাল চৰকাৰ নেতৃত্বাধীন চৰকাৰে যেতিয়া অসমৰ গাদী দখল কৰিছিল তেওঁ তেতিয়া কৈছিল যে আমি লাখ লাখ নিবনুৱাক আমি সংস্থাপন দিম। আমি এতিয়া দেখিবলৈ পাইছোঁ যে সামান্য ৰন্ধন কৰ্মীক তেওঁলোকে ৰাখিব পৰা নাই। তেওঁলোকে 10-15 বছৰ ধৰি তেওঁলোকে চাকৰি কৰি আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকক অব্যাহতি দিয়া হৈছে। গতিকে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে এই ৰান্ধনী কৰ্মীবিলাকক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে আৰু যোৱাকালি যি অস্বাস্থ্যসন্মত শিক্ষাৰ্থীসকলক খাদ্য যোগান ধৰিছিল, ইয়াৰ অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰে ইয়াৰ ছাত্ৰ ছাত্ৰীৰ লগত ভিতালি খেলিবলৈ আৰম্ভ কৰিছিল। গতিকে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ, দাবী জনাইছোঁ অতি সোনকালে এই ৰান্ধনীবিলাকক পুনৰ চাকৰি নিযুক্তি প্ৰদান কৰিব লাগিব, নহ'লে অনাগত দিনত গোটেই অসম জুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই যাব।